এছিয়া কাপ 2022-ৰ বাবে ভাৰতীয় দলৰ ঘোষণা। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ বাবে ৰোহিত শৰ্মাকে ধৰি মুঠ 15জনীয়া দল বাছনি কৰা হয়। এই ভাৰতীয় দলটোত আঘাতৰ বাবে দলৰ পৰা আঁতৰি থকা কেএল ৰাহুলে ঘূৰি আহিছে। একে সময়তে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ভাৰতীয় দলত নথকা বিৰাট কোহলিও দললৈ ঘূৰি আহিছে। জসপ্ৰীত বুমৰাহ এই দলত অন্তৰ্ভুক্ত হোৱা নাই। দীনেশ কাৰ্তিকৰ ভাল প্ৰদৰ্শনৰ ভিত্তিত এছিয়া কাপ 2022-ৰ বাবে নিৰ্বাচিত দলত লোৱা হৈছে। আনহাতে অশ্বিনক ভাৰতীয় দলত পৰিচালনা সমিতিয়ে বিশ্বাস কৰিছে। তেওঁক দল ৱেষ্ট ইণ্ডিজৰ ভ্ৰমণৰ লগতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে উজ্জ্বল প্ৰদৰ্শন কৰা হৰদীপ সিঙক দলত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে স্পিনাৰ ৰবি বিষ্ণুই দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এছিয়া কাপৰ বাবে ভাৰতীয় দল এনেধৰণৰ: ৰোহিত শৰ্মা অধিনায়ক, কেএল ৰাহুল উপ অধিনায়ক, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত, দীপক হুডা, দীনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অশ্বিন, যুজবেন্দ্ৰ চহল, ৰবি বিষ্ণুই, ভুৱনেশ্বৰ কুমাৰ, হৰদীপ সিং, আবেশ খান, বেকআপ খেলুৱৈ শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেল, দীপক হুডা। এইবাৰ ভাৰত, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানক সামৰি লোৱা হৈছে। এছিয়া কাপত মুঠ 6টা দলে অংশ ল'ব আৰু এটা দলে কোৱালিফাইং মেচৰ জৰিয়তে শীৰ্ষ 6খন স্থানত লাভ কৰিব। 27 আগষ্টৰ পৰা এছিয়া কাপ আৰম্ভ হ'ব। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।